Hello everyone. পোনপ্ৰথমে আমাৰ টাইমছ মহাবাহু চেনেলটোৰ সকলো দৰ্শকে স্বাগতম জনাইছো। আজি আমি পলিটি এণ্ড ইণ্ডিয়ান কনষ্টিটিউশ্যন আৰু শাসন প্ৰণালী আৰু ভাৰতীয় সংবিধানৰ বাছি কেইটামান MCQ কুৱেশ্যন আলোচনা কৰিম। দেখা যায় যে প্ৰায়বিলাক কম্পিটিটিভ এক্সামতে কি হয় প্ৰায় একেখিনি কুৱেশ্যনকে বাৰে আহি থকা দেখা যায়। তেনেকুৱা কিছুমান আজি কমন কুৱেশ্যন আমি লৈ আহিছো। ভিডিঅ'ৰ শেষত জনাব কেনেকুৱা পাইছে আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। এতিয়া আহোঁ প্ৰশ্নৰ মাজলৈ। প্ৰথম প্ৰশ্নটো আহিছে হাউ মেনি শিডিউলছ are there in the Constitution of India at present? এটা কৈছে বৰ্তমান ভাৰতত সংবিধানত কেইটা অনুসূচী আছে? ৰাইট এনসাৰটো হ'ব ইয়াত দিছে অপচন 8, 9, 10 আৰু 12। ৰাইট এনসাৰটো হ'ব 12। বৰ্তমান আমাৰ ভাৰতীয় সংবিধানত 12টা অনুসূচী আছে। ইম্পৰ্টেন্ট হয়তো 12টা অনুসূচী আছে। সেকেন্ড কোৱেশ্চন which article of the Constitution envisages free and compulsory education for children up to the age of 14 years? সংবিধানৰ কোনটো অনুচ্ছেদে শিশুৰ 14 বছৰ বয়সলৈকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ কথা উল্লেখ কৰিছে? আৰ্টিকল 45ত কোৱা আছে 14 বছৰলৈকে শিশুৱে যেটো অধিকাৰ পাব লাগে। থাৰ্ড কোৱেশ্চনটো who among the following was the chairman of drafting committee of the Indian Constitution? তলৰ কোনজন ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ অধ্যক্ষ আছিল? ৰাজেন্দ্ৰ প্ৰসাদ, তেজ বাহাদুৰ সুপ্ৰ, চি ৰাজগোপালাচাৰী, ডক্টৰ বি আৰ আম্বেদকাৰ। ৰাইট এনসাৰটো হ'ব ডক্টৰ বি আৰ আম্বেদকাৰ আছিলে ভাৰতীয় সংবিধানৰ খচৰা কমিটি যিখন সেইখনৰ অধ্যক্ষ আছিল। ইম্পৰ্টেন্ট হয়তো মনত ৰাখিব। থাৰ্ড কোৱেশ্চনটো who among the following was the constitutional advisor to the Constituent Assembly of India? তলৰ কোনজন ভাৰতীয় সংবিধানৰ সভাৰ সাংবিধানিক পৰামৰ্শদাতা আছিল? এজন পৰামৰ্শদাতা আছিলে। ৰাইট এনসাৰটো হ'ব ডক্টৰ বি এন ৰাও। তেওঁ আছিলে ভাৰতীয় সংবিধানৰ সাংবিধানিক পৰামৰ্শদাতা। Next question, what is the minimum age for being the member of the parliament? সংসদৰ সদস্য হ'বৰ বাবে ন্যূনতম বয়স কিমান হোৱা উচিত? সংসদৰ বাবে হ'বৰ বাবে ন্যূনতম বয়স কিমান হোৱা উচিত? আনসাৰ হ'ব 25 years। 25 বছৰ হ'ব লাগিব সংবিধানৰ মতে। নেক্সট কুৱেশ্যনটো আহিছে who is the executive head of the Indian Union? ভাৰত যুক্তৰাজ্যৰ কাৰ্যকৰী মুৰব্বী কোন? ইয়াতে দিছে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু লোকসভাৰ অধ্যক্ষ। চাৰিটা অপচন দি দিলে। ৰাইট এনসাৰটো হ'ব প্ৰেচিডেণ্ট অৰ্থাৎ ৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতি ভাৰত যুক্তৰাজ্যৰ কাৰ্যকৰী মুৰব্বী। নেক্সট কুৱেশ্যন when was the first meeting of the Constituent Assembly of India held? অৰ্থাৎ ভাৰতৰ সংবিধান সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? সেইটো সুধিছে। অপচন নম্বৰ আছিলে 26 নৱেম্বৰ 1947, 26 জানুৱাৰী 1948, 9 ডিচেম্বৰ। এইটো আছিলে 9 ডিচেম্বৰটো হ'ব ইয়াৰ 9 ডিচেম্বৰ 1946। খুবেই ইম্পৰ্টেণ্ট এইটো। who is the chairman of ৰাজ্যসভা? ৰাজ্যসভাৰ অধ্যক্ষ কোন? আচলতে প্ৰেচিডেণ্ট, প্ৰাইম মিনিষ্টাৰ, ভাইচ প্ৰেচিডেণ্ট নে চিফ জাষ্টিচ অফ সুপ্ৰিম কোৰ্ট? কোনটো হ'ব? ৰাইট এনসাৰটো হ'ব ভাইচ প্ৰেচিডেণ্ট। ইম্পৰ্টেণ্ট এইটো ভাইচ প্ৰেচিডেণ্ট। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য মেক্সিমাম অফ নাম্বাৰ্ছ ইন দ্য লোকসভা? লোকসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান? কিমানজন সদস্য থাকিব পাৰে সৰ্বোচ্চজন? ৰাইট এনসাৰটো হ'ব 445 মেম্বাৰ্ছ। এইটো লোকসভাৰ কাৰণে। ৰাজ্যসভাটো বেলেগ। who elects the speaker of the লোকসভা? লোকসভাৰ অধ্যক্ষক কোনে নিৰ্বাচন কৰে? প্ৰেচিডেণ্ট, দ্য প্ৰাইম মিনিষ্টাৰ অফ লোকসভা, প্ৰাইম মিনিষ্টাৰ, কাউন্সিল অফ মিনিষ্টাৰ্ছ। কোনে? ৰাষ্ট্ৰপতিয়ে, লোকসভাৰ অধ্যক্ষসকলে, প্ৰধানমন্ত্ৰীয়ে নে মন্ত্ৰী পৰিষদে? ইয়াৰ ৰাইট এনসাৰটো হ'ব লোকসভাৰ সদস্যসকলে, দ্য মেম্বাৰ্ছ অফ লোকসভা।
ইম্পৰ্টেণ্ট হয় দ্য মেম্বাৰ্ছ অফ লোকসভা নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য মিনিমাম এজ প্ৰেছক্ৰাইব ফৰ ইলেকশ্যন এজ দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'বলৈ ন্যূনতম বয়স কিমান হোৱা উচিত সাংবিধানিক মতে কিমান হোৱা দৰকাৰ এজন নাগৰিকক ৰাষ্ট্ৰপতি হোৱাৰ বাবে ৰাইট এনচাৰ হ'ব 35 ইয়াৰ্ছ 35 বছৰ ন্যূনতম হ'ব লাগিব ইম্পৰ্টেণ্ট হয় 35 ইয়াৰ্ছ নেক্সট কুৱেশ্যন হু ইজ দ্য হেড অফ দ্য কাউন্সিল অফ মিনিষ্টাৰ্ছ অপশ্যন নম্বৰ আছে মন্ত্ৰী পৰিষদৰ মুৰব্বী কোন এইটো সুধিছে কোন হ'ব পাৰে প্ৰাইম মিনিষ্টাৰ প্ৰেছিডেণ্ট চিফ জাষ্টিছ অফ সুপ্ৰিম কোৰ্ট ভাইচ প্ৰেছিডেণ্ট ৰাইট এনচাৰটো হ'ব প্ৰাইম মিনিষ্টাৰ প্ৰধানমন্ত্ৰী মন্ত্ৰী পৰিষদৰ মুৰব্বী হৈছে প্ৰাইম মিনিষ্টাৰ নেক্সট কুৱেশ্যন হু এপইণ্টছ দ্য কেবিনেট মিনিষ্টাৰ্ছ এট দ্য চেণ্টাৰ কেন্দ্ৰত কেবিনেট মন্ত্ৰীসকলক কোনে নিযুক্তি প্ৰদান কৰে অপশ্যনসমূহ চাই লওক কোনটো হ'ব যেন লাগিছে ৰাইট এনচাৰ কেন্দ্ৰত কেবিনেট মন্ত্ৰীসকলক কোনে নিযুক্তি প্ৰদান কৰে প্ৰাইম মিনিষ্টাৰ নে চিফ মিনিষ্টাৰ অফ ষ্টেট প্ৰেছিডেণ্ট নে গভৰ্ণৰ অফ এ ষ্টেট প্ৰেছিডেণ্টে ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে কেবিনেট মন্ত্ৰীসকলক নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ৰিটায়াৰমেণ্ট এজ অফ দ্য চিফ জাষ্টিছ অফ দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ অৱসৰৰ বয়স কিমান তেখেতে অৱসৰৰ বয়স কিমান এইটো দিছে 70 years 65 years 80 years আৰু 50 years কোনটো হ'ব যেন লাগিছে ৰাইট এনচাৰটো হ'ব 65 years চিফ জাষ্টিছ অফ সুপ্ৰিম কোৰ্ট নেক্সট কুৱেশ্যন when were the first general elections held in India ভাৰতত প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিলে এইটো খুব ইম্পৰ্টেণ্ট আহি থাকে কম্পিটিটিভ এক্সামসমূহত ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল কোনটো হ'ব যেন লাগিছে ইয়াৰ ৰাইট এনচাৰটো হ'ব 1952 প্ৰথমবাৰৰ বাবে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল ইম্পৰ্টেণ্ট এইটো নেক্সট কুৱেশ্যন হু বিকম দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল অপশ্যন দি দিছে MK গান্ধী WC বেনাৰ্জী জৱাহৰলাল নেহৰু বংকিম চন্দ্ৰ চেটাৰ্জী ৰাইট এনচাৰটো হ'ব WC বেনাৰ্জী খুব ইম্পৰ্টেণ্ট ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী সভাপতি আছিল তেখেত আপোনালোকে মনত ৰাখি যাব প্ৰশ্নসমূহ নেক্সট কুৱেশ্যন when was the first Lok Sabha constituted in India ভাৰতত প্ৰথম লোকসভা কেতিয়া গঠন হৈছিল প্ৰথম লোকসভা কেতিয়া গঠিত হয় অপশ্যনসমূহ আছে এপ্ৰিল 17 1952 ইয়াৰ ৰাইট এনচাৰটো হ'ব কোনটো হ'ব যেন লাগিছে এপ্ৰিল 17 1952 খুব ইম্পৰ্টেণ্ট এইটো মনত ৰাখিব নেক্সট কুৱেশ্যন which right was described by Dr. B.R. Ambedkar as the heart and soul of the constitution কোনটো অধিকাৰক ডক্টৰ B.R. আম্বেদকাৰে সংবিধানৰ হৃদয় আৰু আত্মা স্বৰূপে বৰ্ণনা কৰিছে সংবিধানক হৃদয় আৰু আত্মা স্বৰূপে বৰ্ণনা কৰিছে the heart and soul of the constitution right to property right to equality right to constitutional remedies ৰাইট এনচাৰটো হ'ব ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমেডিজ অৰ্থাৎ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ নেক্সট কুৱেশ্যন হুইচ কাণ্ট্ৰি হেজ দ্য লেংগেষ্ট কনষ্টিটিউশ্যন সকলোতকৈ দীঘল সংবিধান কোনখন পৃথিৱীৰ সকলোতকৈ বৃহৎ সংবিধানখন হৈছে ভাৰতীয় সংবিধান ইণ্ডিয়া নেক্সট কুৱেশ্যন ফ্ৰম which date did the Constitution of India come into force কোন তাৰিখৰ পৰা ভাৰতৰ সংবিধানখন বলবৎ কৰা হৈছিল কেতিয়াৰ পৰা বলবৎ কৰা হৈছিল ভাৰতীয় সংবিধানখন ইয়াত কোনটো হ'ব যেন লাগিছে ৰাইট এনচাৰটো হ'ব 26 জানুৱাৰী 1950 খুব ইম্পৰ্টেণ্ট এইটো মনত ৰাখিব 26 জানুৱাৰী 1950 ভিডিওটো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ
প্ৰতিযোগিতামূলক পৰীক্ষা কেন্দ্ৰ কৰি প্ৰস্তুত কৰা জিকে কুইজ কাৰেণ্ট এফেয়াৰ্ছ মেথছ ৰিজনিং আদি নিয়মিতভাৱে পাবৰ বাবে আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভাল লাগিছে যদি লাইক কৰিব আপোনালোকৰ বন্ধু বান্ধৱীসকলকো আমাৰ ভিডিঅ' শ্বেয়াৰ কৰিব আৰু কেনেকুৱা হৈছে জনাব আৰু আগলৈ আপোনালোকক কেনেকুৱা ধৰণৰ টপিকত কি বিষয়ে আলোচনা কৰিব লাগিব আপোনালোকে কমেণ্টত লিখিব আমি যিমান পাৰোঁ আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ